বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছো। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মিত্ৰাক্ষৰ ছন্দৰ অন্তৰ্ভুক্ত দুটি ছন্দসজ্জা লৈ আহিছো। এটা হৈছে লেছাৰী আৰু আনটো হৈছে ঝুমুৰি। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কিছু হ'লেও ভাল পাব। লেছাৰী ছন্দসজ্জাত স্তৱকত প্ৰতি চৰণত তিনিটা পৰ্বযুক্ত, প্ৰতি স্তৱকত কেইটাকৈ তিনিটা পৰ্বযুক্ত শেষ আখৰৰ মিল থকা দুটা চৰণ থাকে। শেষ আখৰৰ মিল থকা দুটা চৰণ থাকে আৰু প্ৰত্যেক চৰণৰে প্ৰথম আৰু দ্বিতীয় পৰ্বত 10 মাত্ৰা আৰু তৃতীয় পৰ্বত 14 মাত্ৰা কৰি থাকে। মই এটা উদাহৰণ লৈ আহিছো। নম নম নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদ্যন্ত তুমিহে চৈতন্য সমস্ত ভৱ ভাৱন্ত। এয়া চাওক, এই এটা পৰ্ব, এই এটা পৰ্ব, এইটো প্ৰথম পৰ্ব আৰু ইয়াৰে প্ৰথম পৰ্বত 10টা আখৰ আছে। 1 2 3 4 5 6 7 8 9 10। ঠিক তেনেদৰে দ্বিতীয় পৰ্বতো 10টা আখৰ আছে বা 10 মাত্ৰা আছে। 1 2 3 4 5 6 7 8 9 10। আকৌ তৃতীয় পৰ্বত 14 মাত্ৰা আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। ঠিক তেনেকৈ এইখিনিতো আছে পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদ্যন্ত তুমিহে চৈতন্য সমস্ত ভৱ ভাৱন্তা। এইখিনি লিখিলে ছাত্ৰ ছাত্ৰীসকলে 2 নম্বৰ পাবলৈ সক্ষম হ'ব। তাৰ পাছত লৈ আহিছোঁ মই আন এটি ছন্দ ঝুমুৰি। আৰু এই ঝুমুৰি ছন্দসজ্জাত এটা স্তৱকত 8টা মাত্ৰা থাকে আৰু 4টা চৰণ থাকে। এয়া চাওক, হেনমুনি জাম্বৱন্ত 1 2 3 4 5 6 7 8। ঠিক তেনেকৈ ঠাইল মহাবলৱন্ত নিচিনা স্বামীক পাছে হৰিলন্ত যুদ্ধক আছে। ঝুমুৰিৰ বিষয়ে এই কথাখিনি লিখিলে 2 নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি অতি চমুকৈ তোমালোকে মুখস্থ কৰি থবা আৰু তোমালোকে মই ভাবোঁ এইখিনি তোমালোকৰ কিছু হ'লেও কামত আহিব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে জানে তেওঁলোকৰ বাবে ভাল কথা, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে কৈছোঁ এই যে এডাল দাড়ি দুডাল দাড়ি আছে, হয়নে? যে হেনমুনি জাম্বৱন্ত ইয়াতে এডাল দাড়ি, ঠাইল মহাবলৱন্ত ইয়াতে আছে দুডাল দাড়ি। ইয়াৰ অৰ্থ হৈছে য'ত এডাল দাড়ি থাকে তাত আমি অলপ সময় ৰওঁ, আৰু য'ত দাড়ি দুডাল আছে তাত আমি এডাল দাড়িতকৈ অধিক সময় ৰৈ দিওঁ। গতিকে এইখিনিয়ে আছিল আজি মোৰ ভিডিঅ'টিত। ধন্যবাদ।